মৰ্নিং এভৰিৱান। মই শ্ৰেষ্ঠী আপোনালোকক পুনৰবাৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। মই ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। মই গৈ আছোঁ আজি ৰুক্মিণী গাঁও। তাত থাকে আমাৰ দাদা। সেইদিনাখনি দাদা ঘৰত যাওঁতে দাদাৰ লগত বৌ আৰু মৰম বেটা আহিলে। সেইকাৰণে ভাবিলোঁ আজি ছানডে মৰম বেটাক চাই আহোঁ এবাৰ। আৰু আহি পাই গ'লোহি আমি ৰুক্মিণী গাঁৱৰ। এইটো হৈছে বাহিনী পথত থাকে। ওপৰত আছে আমাৰ দাদা, তাত গৈ আছোঁ আৰু আপোনালোকে চাই থাকিব মৰম বেটাৰ ৰিয়েক্ট কেনেকুৱা হয়। এইখিনিতে মই আপোনালোকক ক'ব বিচাৰিছোঁ, গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰে বাহিনী পথত এখন প্ৰতিধ্বনি হস্পিটেল আছে, য'ত বিকলাংগ শিশুবিলাকক চিকিৎসা কৰা হয়, যেনে কাণেৰে নুশুনা, মুখেৰে একো ক'ব নোৱাৰা, খোজ কাঢ়িব নোৱাৰা আদি সকলো। আৰু আপোনালোকৰ ওচৰত যদি কোনোবা আছে তেতিয়াহ'লে মোক কমেণ্ট বক্সত নিশ্চয় জনাব পাৰে। Marshall. Egno. Yan anisnya coklat anisnya na. Itu apa tuh? Itu apa? Itu awasnya baba. ইমানেই বদমাছ হৈছে আমাৰ মৰম বেটা। চাওকচোন তৎক্ষণাত ক'ত ওপৰত উঠি গ'লগৈ। ইমান দুষ্ট কৰিছে যে তাক ওপৰত আনিব লগা হৈয়ে গ'ল। এতিয়া Hi, kau beta. Egno. Hi. সি ইমানেই আনন্দতে একো ক'বই পৰা নাই, ক'ত গৈছে কি কৰিছে, মানে এনি টাইম ঘূৰি ফুৰিছে মানে পাছে দেখিছে নহয় তাৰ দুষ্টামিবোৰ। ইমান যে কি এইবোৰ দেখিছে। Kar itu sandal juga? Papa. Kar Papa? Papa. Sandal juga? Papa. 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 Papa mata sun? How? Sandal juga deta? Oba. Hui. Sandal juga? Papa. 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 Papa mata? Papa mata? Sandal juga? Hey everyone, মই দাদাৰ ৰুমত আহি পাইছোঁহি দেই আজি। বেটাক চাবলৈ আহিছোঁ। মানে কি ক'ম আৰু, বহুত ভাল লাগিছে আজি। বহুত দিনৰ মূৰত বেটাক দেখিলোঁ, কমচে কম 3 মাহমানৰ মূৰত দেখিছোঁ বেটাক। খুবেই বেছি ভাল লাগিছে একদম। কি ক'ম আৰু, ভাষা নাইকিয়া হৈ গৈছে। গতিকে ভিডিঅ'টো আগলৈ চাই থাকিব। আৰু বেটা টোপনি গ'ল এতিয়া, বহুত টোপনি ধৰিছিল, সেইকাৰণে তাক থৈ আহিলোঁ। এতিয়া ভিডিঅ'টো চাই থাকিব শেষলৈ। মই ভাবিছিলোঁ এই বদমাছটো টোপনি যোৱা বুলি, নাই যোৱা। চাওকচোন তাৰ কি যে দুষ্টামি। কি খবৰ কোৱা? কি খবৰ? কি খবৰ? ভালনে সকলোৰে? কি খবৰ? কি খবৰ? কি খবৰ?
ঐ ঐ এই গুণু এংকি দেচোন এই গুণু এই গুণু এনেকৈ নহয় এনেকৈ চোৱাচোন ইটো এনেকৈ দেচোন এই গুণু তুমি যে দিছিলা আগত টাটা টাটা দিয়াচোন টাটা থাকা মই যা দে টাটা শেষত মনটো খুব বেছি বেয়া লাগি আছে মন বেটাক এৰি থৈ যাব ওলাইছোঁ যাবই লাগিব উপায় নাই ভালকৈ থাকিবা দেহা মানুহ দেই যেনি তেনি ৰেপিডো এখন বুক কৰিলোঁ আৰু এতিয়া গৈ আছোঁ ৰুমলৈ বুলি হে এভৰিৱান ৰুম আহি পালোঁ বহুত বেছি ভাগৰ লাগিছে ৰেপিডোত আহিলোঁ সেইকাৰণে দেখুওৱা নহ'ল আৰু বাটত অকণমান বজাৰ কৰি লৈ আহিলোঁ শাক পাচলি আৰু আলু নাছিলে মোৰ আলু কুটি লৈ আহিলোঁ আৰু এইখিনিয়ে আছিলে ভিডিঅ'টো আজি বহুত বেছি ভাল লাগিলে দেহাটোক লগ পাই সদায় ভালে থাকক সি সুস্থ থাকক তাৰে কামনা কৰিছোঁ যিহেতু ঘৰখনৰ সকলোৰে মৰমৰ যি আমাৰ মানে ঘৰখনৰ মানে বংশ পৰিয়াল বুলি ক'ব লাগিব ফাৰ্ষ্ট আমাৰ মা দেউতাই নাতি পাইছে বহুত মৰমৰ সদায় ভালে থাকক সি তাকে কামনা কৰিছোঁ ভগৱানে মংগল কৰক ডাঙৰ হওক সোনকালে ডাঙৰ হয় ভাল মানুহ হওক তাৰে কামনা কৰিছোঁ আজিলৈ ইমানেই ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে আমাৰ বেটাৰ কাৰণে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব দেই আজিলৈ ইমানেই বাই বাই